আয়ৈ আমাৰ যে জীৱন দুখীয়া ঘৰত জন্ম লৈ এতিয়া সেই ভাল মাংস অকণ খাবলৈ চিন্তা কৰিব লাগে, মাছ অকণ খাবলৈ চিন্তা কৰিব লাগে, মোবাইল ফোন বুলিবলৈ নাই। দুখীয়া ঘৰত জন্ম লৈ এতিয়া কি অৱস্থা, এইয়াকে বহিব লগা আছে টুলত, ধনী মানুহৰ ঘৰত ছোৱালী বহে চোফাৰত। সঁচাকৈ দেই, আমাৰ যে কপালত ভগৱানে কিনো লিখিলো, নাই ভাল পকা ঘৰ এটা আছে, নাই চোফা এটা আছে, কি আছে বাৰু। এতিয়া জল্দি বদলি ড্ৰেছ পিন্ধি থাকিব লগা হৈছে। কিযো জীৱন পালোঁ আৰু দেই, কেনেকুৱা ঘৰত যে জন্ম ল'লোঁ। বৰ দুখ লাগে চিন্তা কৰিলে, বৰ দুখ লাগে পাই। এইবোৰ একে লগৰ ছোৱালী মেঘালী সেইজনী ইমান ধুনীয়া ষ্টেণ্ডাৰ্ড থাকে, একদম চোফাৰতহে বহে। আমি এতিয়া টুলত বহি জীৱন কটাবলগীয়া হৈছে। আমাৰ দিনকাল আৰু তাহেঁতৰ দিনকাল চাচোন, কিমান ভাল কিমান হেৰি। আমি আৰু এনেকৈ দিনকাল কটাব লগা হৈছে আৰু কি কৰিম আৰু, ভাগ্যতে ভগৱানে লিখিলে আৰু দুখীয়া হৈ থাকিব লাগিব। তাকে জমেটোত হেৰি অৰ্ডাৰ দিছিলোঁ, চিকেন বিৰিয়ানী আহি পালি নাই, ফোন এটা কৰিছোঁ। হেল্ল' দাদা, আহিছেনে আপুনি? মই ৰখি আছোঁ, বহুত টাইম ৱেইট কৰিছোঁ। আপুনি লৈ আহক হা সোনকালে। সোনকালে লৈ আহক। এটা বস্তু আহিব, আকৌ হেৰিটো আহিছে নাই, মোৰ চুইজাৰটো ফোন কৰিছোঁ। হেল্ল' হেল্ল', দাদা আপুনি হেৰি নহয়, আহি পাইছেনে? মই ৰখি আছোঁ ইয়াতে। সোনকালে আহকচোন, মোৰ মানে ৰাতিকে প্ৰগ্ৰেম এটা আছে, চব পিন্ধি যাব লাগিব যে, সেইকাৰণে অৰ্ডাৰ দিছিলোঁ ন। সোনকালে আহক, মই ৰখি আছোঁ বাৰু। আপুনি যেতিয়া মানে আমাৰ গেটৰ ওচৰত পাব ক'ব হা, মই আমাৰ চিকিউৰিটিজনক মই কৈ দিম, তেখেতৰ হাততে বস্তু দি দিব হা, পইচাটো মই অনলাইনত মাৰি দিম। ঠিক আছে। মায়ে আকৌ সেই বেগ এটা অৰ্ডাৰ দিছিলে নহয়, আকৌ ফোন এটা মাৰিব লাগিব। হেল্ল', দাদা হেৰি নহয়, বেগটো যে অৰ্ডাৰ দিছিলে আজি ডেলিভাৰী দেখাই আছিলে, আহি পালেনি? আপুনি ঠিক আছে, আপুনি আমাৰ এই চিটি চেণ্টাৰত, ভিকাৰাবাদৰ চিটি চেণ্টাৰত লৈ আহিবচোন। তাৰ অপজিট চাইডৰ যিটো তিনতলা ফ্লেটটো, তাতে মই আছোঁ মানে। আপুনি আমাৰ গেটৰ চিকিউৰিটিৰ হাতত দিলেই হ'ব হা, মই আপোনাক অনলাইনত মই পে'মেণ্টটো কৰি দিম। ঠিক আছে। তাকে সঁচাকৈ দেই, ধনী ঘৰত জন্ম ল'লে কিমান সৌভাগ্য। দেউতাই এতিয়া ONGC অফিচাৰ কৰে, কিমান সৌভাগ্য। যি মন যায় তাকে খাইছোঁ, যি ল'বলৈ মন যায়, যি পিন্ধিবলৈ মন যায়, য'লৈ যাবলৈ মন যায়, গাড়ী লাগে গাড়ী, ঘৰ দুৱাৰ, চোফাৰত তেতিয়া একদম শুব বুলিলে শুব পাৰোঁ, বহো বুলিলে বহিব পাৰোঁ। কিমান যে মোক সঁচাকৈ কপাল আৰু দেই। আচলতে সেইটোৱে, ঘৰত চাকৰি থাকিলে কিমান সৌভাগ্য হয় নহয়, ক'ব নোৱাৰি মানে আৰু। লগৰজনী কৰিছে। হেল্ল' বিনীতা, তই ওলাই থাকিবি, মই 9টাত ৰেডি হৈ যাম হা। মানে পাৰ্টি 10টা মানৰ পৰা ষ্টাৰ্ট কৰিব, আকৌ এইকণ আগত ড্ৰাইভিং কৰি যাব লাগিব যে। তই কি পিন্ধি যাবি? মই স্কাৰ্ট চাগে টপ কিবা পিন্ধি যাম আৰু, পাৰ্টি তেনেকুৱাবিলাক পিন্ধিলে ভাল লাগে দেচোন, শ্বৰ্ট ড্ৰেছবিলাক ন। ঠিক আছে দে। ঠিক আছে দে, হ'ব। তাকে সেইপাই মোৰ কামকেইটা সোনকালে কৰি লওঁ, যাব হ'ল আৰু।